আমাৰ গায়ত্ৰী লগতে আমাৰ ৰন্তু আছে, ঈশ্বৰক ধন্যবাদ দিছোঁ। আমাৰ পৰিয়ালক ধন্যবাদ দিছোঁ ঈশ্বৰৰ নামত। আজি ৰাতিপুৱাৰ পৰা আমাক ঈশ্বৰে যি জাৰ্ণিং দিলে, আজি আমাৰ চানডুবি আৰু ৰাণী খামাৰত আমি গ'লোঁ। ঈশ্বৰে আমাক সহায় কৰিলে, নিৰাপদে নিলে, নিৰাপদে আনিলে। এই সময়ত আমি ঈশ্বৰক ধন্যবাদ দিব ওলাইছোঁ। আৰু সুন্দৰ সহভাগিতা আৰু সুন্দৰ আমাৰ আজি আৰু খানা পিনা ইয়াতে যোগান ধৰাও হৈছে। ঈশ্বৰক ধন্যবাদ দিছোঁ। যি যোগালে ঈশ্বৰক ধন্যবাদ দিছোঁ। প্ৰেইজ দ্য লৰ্ড। এই সময়ত আমি ঈশ্বৰক ধন্যবাদ দিম। আমি সকলোৱে একেলগে প্ৰাৰ্থনা কৰিম। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। Praise the Lord, praise the Lord, praise the Lord, praise the Lord, hallelujah, 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 hallelujah. ধন্যবাদ 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 প্ৰভু। আজি এই সময় প্ৰভু আমাৰ প্ৰভু আপুনি নিৰন্তৰে চলাই নামে ধন্যবাদ দিছোঁ। আপোনাৰ প্ৰেম, আপোনাৰ দয়া প্ৰভু, আপোনাৰ গৌৰৱ প্ৰভু আমাৰ মাজত আনিলা। আৰু প্ৰভু আপোনাৰ মহান দয়া, আপোনাৰ মহান প্ৰেম প্ৰভু আমাৰ প্ৰভু, আপোনাৰ প্ৰেমেৰে প্ৰভু আজি গোটেই দিনটো চলাই আনিলা। সেইবাবে ধন্যবাদ দিছোঁ প্ৰভু। আজি প্ৰভু এই সময় যে বায়ৰ পৰিয়াল আৰু বিদেশ পৰিয়ালৰ প্ৰভু যে আমি আহি প্ৰভু একত্ৰিত হৈ গোট আপোনাৰ আৰাধনা কৰিবৰ কাৰণে আৰু প্ৰভু সেই নামেৰে প্ৰভু এসাঁজ হ'ব খাবৰ কাৰণে প্ৰতি আমি যুগত কৰিছোঁ আশীৰ্বাদ কৰিবা। আৰু যি ঘৰৰ পৰা যি ভগতৰ পৰা যি খৰচা হ'ল সকলোকে আশীৰ্বাদ কৰিবা। প্ৰভু আহি থকা দিনবিলাকত যেন আমি অধিক দুগুণকৈ আপোনাৰ ৰাজ্যলৈ কৰিব পাৰোঁ আশীৰ্বাদ কৰিবা প্ৰভু। আৰু সকলো আমাৰ শত্ৰুবিলাকক একবাৰে দূৰ কৰিবা প্ৰভু। আৰু সকলো আমাৰ জীৱনৰ বাধা বিঘিনিবিলাক দূৰ কৰিবা প্ৰভু। হালেলুয়া। চাৰ কথা সকলো বাধা বিঘিনিবিলাক প্ৰভু কেৱল আপোনাৰ বাক্যেৰে, আপোনাৰ প্ৰেমেৰে, আপোনাৰ স্নেহেৰে, আপোনাৰ জীৱনময় বাক্যেৰে প্ৰভু আমাক কৰি ৰাখিবা প্ৰভু। আমাৰ জীৱনে দুবছৰ পাওনা হ'ব, আমাৰ সিমানে প্ৰভু আমাৰ বিশ্বাস আৰু অধিক দৃঢ় হ'ব প্ৰভু। আমাৰ জীৱনে দুবছৰ পাওনা আমাৰ সিমানে আমাৰ বিশ্বাস আৰু অধিককৈ দৃঢ় হ'ব প্ৰভু। আশীৰ্বাদ কৰিবা। এনে প্ৰেমেৰে আমাক শক্তি কৰি দিব কেৱল আপোনাৰ বাক্যেৰে প্ৰভু। হালেলুয়া। আপোনাৰ জীৱনময় বাক্যেৰে আমাক শক্তি কৰিব। The Lord, praise the Lord, praise the Lord. Sarai দেখা কে তোমালোকে ঈশ্বৰৰ বকিবোৰ হোৱা, কিন্তু শয়তানক প্ৰতিৰোধ কৰা, তাতে কি তোমালোকৰ পৰা পলাই যাব। যীশুৰ নামত। Hallelujah, hallelujah, hallelujah. Praise the Lord, 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 praise the Lord. Praise the Lord, 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 hallelujah. সকলো বাধা আনিলা, সকলো আনাবিলাক দেৱল শক্তিবিলাক, অন্ধকাৰৰ শক্তিবিলাক, দেৱল শক্তিবিলাক, দেৱল আত্মাবিলাক প্ৰতিপিছত নাশ কৰি যীশুৰ প্ৰতিৰোধ। হালেলুয়া, হালেলুয়া, হালেলুয়া প্ৰভু যীশু নামত। হালেলুয়া। সকলো বাধা বিঘিনিবিলাক প্ৰতিপিছত প্ৰভু যীশু নামত। হালেলুয়া। জিজাছ সালাম। জাকোবাৰ শাখাৰ পথ, লুকৰ দৰ্জা পথ, মাৰ্কৰ 16 দেশতৰ বাগতৰ প্ৰতিটো সকলো নাছে প্ৰভু যীশু প্ৰতিৰোধ কৰিছোঁ। আমেন। Praise the Lord, praise the Lord, praise the Lord. যোহনে লিখা 3 অধ্যায় 16 কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যিকোনো বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। আমেন। Praise the Lord, praise the Lord, praise the Lord. আমি এটা গীত গাম, ছুটিলো 2 লাইন। হে নহয় শক্তিৰে নহয়, কিন্তু প্ৰভুৱে কয় আত্মাৰে। বলেৰে নহয়, শক্তিৰে নহয়, কিন্তু প্ৰভুৱে কয় আত্মাৰে। এই পৰ্বত গুচি যাব, এই পৰ্বত গুচি যাব, এই পৰ্বত। हालेलुया। यीशु के नाम से हालेलुया। हर एक बंधन, हर एक पहाड़, हर एक प्रॉब्लम यीशु के नाम से दूर होते के जाएंगे। हालेलुया। হয় প্ৰভু, কেৱল আপোনাৰ নামৰ সকলো প্ৰতিৰোধ হ'ব প্ৰভু। হালেলুয়া। Praise the
আমি প্ৰাৰ্থনা কৰিম যিবিলাকে আমি গ'লো আহিলোঁ আৰু ঈশ্বৰৰ আত্মাই মোক ৰাতিপুৱাই যেতিয়া মই ওলাই আহিলোঁ তেতিয়াই মই প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰৰ আত্মাত সন্তুষ্ট মনেৰে ঈশ্বৰৰ আত্মাই উদলিছে তোমাক নিৰাপদে নিয়া হ'ব আৰু নিৰাপদে অনা হ'ব বুলি কৈছে সঁচাকৈ যেনেকৈ কৈছে তেনেকৈ মই দুৰ্বলো হোৱা নাই একো নাই আৰু আমাৰ দলবিলাকে একো হোৱা নাই আৰু নিৰাপদে আহিলোঁ আৰু নিৰাপদে অহাৰ বাবে আনাৰ বাবে ঈশ্বৰ ধন্যবাদ দিম মই যিবিলাক গ্ৰুপ আছে যাদৱ জিন্তি কৃষ্টি আৰু আমাৰ ৰুণ্টু বিন্দা আৰু তেওঁৰ ল'ৰা দুগৰাকীক আৰু আমাৰ গায়ত্ৰী তেওঁৰ ফেমিলিক মই সমৰ্পণ কৰিম আৰু প্ৰাৰ্থনা কৰি শুনাই দিম আৰু চিমচন আছে তেওঁৰ কাৰণেও প্ৰাৰ্থনা কৰিম আমাৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিম Praise the Lord, praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah. ধন্যবাদ আজি তুমি আমাক প্ৰটেকশ্যন কৰিলা তুমি কৰা প্ৰতিজ্ঞা বৰ্ধিত কৰিলা প্ৰভু যীশু যি যি প্ৰতিজ্ঞা কৰিছা তুমি মোৰ লগত থাকিবা মই তোমাৰ লগত থাকিম তুমি বিন্দাবাৰ পৰিয়াল প্ৰভু আৰু আন্টিৰ পৰিয়াল প্ৰভু প্ৰতিজ্ঞা আমাক একেলগে প্ৰত্যেকৰে নিৰাপদে আনিলা আজি তুমি আমি সকলোবা বিপদত তুমি আমাক সহায় কৰিলা বা কিবা যদি বাধা বিঘিনি আগত আছিল তাৰ পৰা পৰিত্ৰাণ কৰিলা যাদৱ কৃষ্টি মহাপন কৰিছোঁ আৰু বৃন্দা ৰুণ্টু আৰু তেওঁৰ ল'ৰাক মহাপন কৰিছোঁ গায়ত্ৰী আৰু মিৰি তেওঁৰ ফেমিলি উত্তম আৰু প্ৰভু ভগৱান মধুক মহাপন কৰিছোঁ জিমল আশা আমাৰ জীৱন আৰু এতে চিমচন আছে প্ৰভু আৰু আমাৰ যি প্ৰভু আলহী আছে প্ৰভু মই তোমাৰ প্ৰভু যিছো মই তোমাৰ বাইদেউক মহাপন কৰিছোঁ অমিতা বাইদেউ আৰু ছোৱালী মাতৃ ছোৱালী দুগৰাকী আৰু মাতৃজনীক মই তোমাৰ থাকিছোঁ তুমি আশীৰ্বাদ কৰা আমি প্ৰেমেৰে মিলা প্ৰীতিৰে প্ৰীতি ভোজ খাবলৈ আমি যাই যোগাৰ কৰিছোঁ তাকে তুমি আমাৰ লগত থাকিবা প্ৰভু তোমাক ধন্যবাদ দিছোঁ তুমি আমাৰ মাজত থাকি কাৰ্য কৰিবা তোমাৰ প্ৰতিজ্ঞাবিলাক সিদ্ধ কৰিম বুলি তুমি প্ৰতিজ্ঞা কৰিছা তুমি বাহিৰলৈ ওলাই যাওঁতে তুমি আশীৰ্বাদ পাবা ঘূৰি আহোঁতে আশীৰ্বাদ পাবা আটাগুৰি পাবা আশীৰ্বাদ পাবা তোমাৰ ভঁৰালত আশীৰ্বাদ পাবা তোমাৰ জীৱনত আশীৰ্বাদ পাবা বুলি কৈছা প্ৰভু আমি এই প্ৰতিজ্ঞা সিদ্ধ পাইছোঁ প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ অনুগ্ৰহ তোমাৰ প্ৰেম সদায় চিৰকাললৈ যেন আমাৰ জীৱনত থাকে আৰু সংগে সংগে আমি যে তোমাৰ লগত থাকিব পাৰোঁ তুমি যেন আমাক অধিকাৰ কৰি চলোৱা তাৰ নিমিত্তে আমাক নম্ৰ আৰু ন্যায় সহনশীল আৰু চিৰসহিষ্ণুতা আত্মা তুমি দিবা প্ৰভু যীশু এই সকলো প্ৰাৰ্থনা নিবেদন আমাৰ পাপ উদ্ধাৰ কৰা প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ আমেন Praise the Lord, praise the Lord, praise the Lord.